অলপ পালেং শাক ছিঙি লওঁ আজি জোল নবনাওঁ কিবা এটা বনাম বৰ বনাম চাগে আৰু পালেং শাকখিনি নহয় এয়া চাওঁ ডাঙৰ ডাঙৰ হৈছে এয়া ৰ'ব ভালকৈ বেক কেমেৰা দি দেখুৱাই আছোঁ এয়া পাতখিনি ডাঙৰ হৈছে পালেং শাকৰ ডাঙৰ ডাঙৰ চাই কেইপাতমান ছিঙি লওঁ ডাঙৰ হৈছে দেই এয়া আজি হাতেৰে ছিঙি ছিঙি পেলাইছোঁ কেঁচি আনিবলৈ নহ'লে কেইপাতমান ধনিয়াও ছিঙি লওঁ ধনিয়া শেষেই হ'ল মাছৰ জোলত দিব লাগিব বাৰীৰ ধনিয়া মজা লাগিব আৰু চাদৰ ওপৰ ৰ'দটো ইমান ভাল লাগিছে এইকেইদিন ইমানেই ঠাণ্ডা পৰিছে আৰু লগতে বতাহ এটাও মাৰি আছে আৰু আমাৰ এয়া ষ্ট্ৰবেৰী ফুলিবলৈ আৰম্ভ কৰিছে লাগিব আৰু লাহে লাহে ডাঙৰ হৈছে মানে গছকেইটা ডাঙৰ হৈছে আৰু ষ্ট্ৰবেৰীও ফুলিছে ৰ'ব অকণমান বেক কেমেৰা দি দেখুৱাই আছোঁ ফুলিছে যে তাকে দেখুৱাইছোঁ তাৰপিছত লাহে লাহে একদম ফলটো লগালৈকে দেখুৱাম ৰ'ব আৰু ষ্ট্ৰবেৰী আমাৰ মানে আগতেও দেখুৱাইছোঁ বাৰু আপোনালোকক এইকেইটা লাগিছে মই এতিয়াহে চকুত পৰিছে এইটো চাওক এইটো লাগিছে মানে পকিবলৈ আছে পকা নাই কেঁচা হৈ আছে লাগিছে ডাঙৰ এইটো ডাঙৰ এইকেইটা লাগিছে ইয়াত ইয়াতো এটা কলি ওলাইছে এইটো মৰহি গৈছে এইটো শুকাই গৈছে এইটো কলি এইবিলাক কলিও ওলাইছে দেই ষ্ট্ৰবেৰী লাগিবগৈ আৰু চকু নিদিব মই এতিয়া চাদৰ ওপৰত আহিহে দেখিছোঁ এওঁ যে কি কাৰবাৰ কৰি থাকে মুখ লাগে বুলি লিখি থৈছে চকু নিদিব ষ্ট্ৰবেৰী নহ'লে মুখ লাগিব যে আৰু এইফালে বেঙেনা কেইবাটাও লাগি আছে এয়া ধনিয়া আৰু পালেং শাক ছিঙি ল'লোঁ বাৰীৰ এতিয়া যাওঁ বলক তললৈ হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ চিজিজ কিটচেনৰ আন এটি ভিডিঅ'লৈ আজি দেওবাৰ আৰু এতিয়া 11:30 বাজিবৰে হ'ল ৰাতিপুৱা আৰু ময়ো ভাতত লাগোংগে আজি আচলতে ককায়েক ভায়েক মানে এওঁ আৰু দাদা এফালে গৈছে গতিকে ঘৰত আমি তিনিজনী আছোঁ আৰু আজি ইহঁতি বোলে চিকেনটো অৰ্ডাৰ কৰি খাব এওঁ মাছ লৈ থৈ গৈছে ৰাতিপুৱাই অকল মাছৰ জোল ভাত বনাম বৌক কৈছোঁ ইয়াতে খাবলৈ বৌ অকলশৰীয়া যদিও কি হয় সদায়ে অকলশৰীয়া বাৰু কিন্তু দাদা বৌহে আছে যিহেতু ৰিমনে এচিত বহি আছে তথাপিও আজি বোলো আমাৰ লগতে খোৱা মই বিশেষ একো নবনাওঁ বোলো অকল মাছৰ জোল ভাতহে বনাম আৰু চিকেনটো ইহঁতি অৰ্ডাৰ কৰিব মোৰ বনায়ো আচলতে আমনিয়ে লাগিছে ইহঁত দুজনী যিহেতু পৰীক্ষা হৈয়ে আছে দুইজনীয়ে পৰীক্ষা গতিকে মা ইটো খাওঁ সিটো খাওঁ ফৰমাইছ সিহঁতৰ থাকেই আৰু এইকেইদিন বনায়ো আছোঁ অলপতে বনাইছিলোঁ মই ভেজ ফ্ৰাইড ৰাইচ আৰু চিলি পনীৰ ময়ো ভাতত লাগোংগে তেন্তে আপোনালোকে এই ৰেচিপি দুটা মই তুলি থৈছিলোঁ আপোনালোকে চাই লওক অলপ বন্ধাকবি কেপচিকাম গাজৰ দাংবডি মিহি মিহি দীঘল দীঘলকৈ কাটি লৈছোঁ কেইটামান মটৰ লৈছোঁ এয়া আদা আৰু নহৰু অলপ মিহি মিহি দীঘল দীঘলকৈ কাটি লৈছোঁ বাসমতি ৰাইচখিনি অকণমান নিমখ আৰু ৰিফাইন অইল দি 90% সিজাই লৈছোঁ কেৰাহীখনত ডাঙৰ চামুচে 3 চামুচ ৰিফাইন অইল গৰম কৰি লৈছোঁ ইয়াতে এতিয়া আদা নহৰুখিনি দি দিছোঁ অকণমান লৰাই লৈছোঁ এতিয়া ইয়াতে দি দিছোঁ ডাঙৰ চামুচে এচামুচ চয়া চচ মিক্স কৰি পেলাইছোঁ এতিয়া ইয়াতে পাচলিখিনি দি দিছোঁ মিক্স কৰি পেলাইছোঁ আৰু গেছটো একেবাৰে হাই ফ্লেমত ৰাখিছোঁ চাউলখিনি এতিয়া দি দিছোঁ আৰু গোটেইখিনি লাহেকৈ মিক্স কৰি পেলাইছোঁ আৰু গেছটো একেবাৰে হাইত ৰাখিছোঁ প্ৰয়োজন অনুসৰি নিমখ দিছোঁ
এতিয়া ইয়াতে দি দিছোঁ আধা চামুচ জালুক গুড়ি মিক্স কৰি পেলাইছোঁ এতিয়া ইয়াতে দি দিছোঁ সৰু চামুচেৰে 2 চামুচ ভিনেগাৰ এইখিনি আমাৰ বাৰীৰে স্প্ৰিং অনিয়ন অলপ দীঘল দীঘলকৈ কাটি মিক্স কৰি পেলাইছোঁ হৈ গ'ল ভেজ ফ্ৰাইড ৰাইচ কেতিয়াবা এনেদৰে ট্ৰাই কৰি চাব পনীৰখিনিত সৰু চামুচে এচামুচ কাশ্মীৰ মিৰ্চ পাউডাৰ দিছোঁ অলপমান নিমখ দিছোঁ এতিয়া ইয়াতে দি দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ কৰ্ণফ্ল'ৰ গোটেইখিনি মিক্স কৰি পেলাইছোঁ এতিয়া অলপমান পানী দি দিছোঁ যাতে পনীৰত এটা কোট আহি যায় কেৰাহীখনত অলপ সৰহকৈ ৰিফাইন অইল গৰম কৰি লৈছোঁ এতিয়া ইয়াতে মেৰিনেট কৰি থোৱা পনীৰখিনি ভাজি গৈছোঁ এতিয়া এটা কেপচিকাম 2টা পিঁয়াজ আৰু এটা জলকীয়া টুকুৰা টুকুৰকৈ কাটি তেলখিনিত দি দিছোঁ আৰু আপোনালোকে জ্বলা যিমান খায় সেই প্ৰয়োজন অনুসৰি দিব এতিয়া ইয়াতে দি দিছোঁ সৰু চামুচেৰে আধা চামুচ আদা নহৰু পেষ্ট সৰু চামুচেৰে এচামুচ সয়া চচ দিছোঁ আৰু গেছটো একেবাৰে হাইতেই ৰাখিছোঁ আৰু সৰু চামুচেৰে 2 চামুচ টমেটো কেটচাপ দিছোঁ গোটেইখিনি মিক্স কৰি আছোঁ এতিয়া ইয়াতে দি দিছোঁ প্ৰয়োজন অনুসৰি নিমখ আৰু সৰু চামুচেৰে এচামুচ ভিনেগাৰ দিছোঁ এয়া হৈছে ডাঙৰ চামুচে 2 চামুচ কৰ্ণফ্ল'ৰ অকণমান কাশ্মীৰ মিৰ্চ পাউডাৰ দি পেলাই মই গুলি লৈছিলোঁ ঠাণ্ডা পানীত এইখিনিও এতিয়া ইয়াতে দি দিছোঁ অলপমান গৰম পানী এতিয়া দি দিছোঁ অকণমান যেতিয়া ডাঠ হৈ আহিলে এতিয়া ইয়াতে পনীৰখিনি দি দিছোঁ হৈ গ'ল চিলি পনীৰ মই অলপ গ্ৰেভিকৈ ৰাখিছোঁ যিহেতু ইহঁতি ফ্ৰাইড ৰাইচৰ লগত খাব আহকচোন কালাৰটো ইমান সুন্দৰ আহিছে মাছৰ জোল আৰু ভাত তুলি থৈ আহিছোঁ মাছৰ জোল লাও বিলাহী দি বনাইছোঁ যিটো সকলোৱে জানেই বনাবলৈ গতিকে ৰেচিপি শ্বেয়াৰ কৰা নাই আৰু পালেং শাকৰ বৰকেইটা গৰমে গৰমে বনাম বৌ আহক আৰু এয়া ফ্ৰুটছ খাবলৈ লৈছোঁ কামৰ মাজে মাজে মই নিজৰো কেয়াৰ লওঁ আপোনালোকে লয়নে বাৰু যিসকলে নাই লোৱা ল'ব এয়া কিৱি মধুৰি কমলা খাই লওঁ ফ্ৰুটছটো এয়া বৌ পালেহি আৰু বৌক খাবলৈ মাতিছে আৰু কি বুলি কৈছিলোঁ অথনি ভাত খাবলৈ মাতিছে মাতি পেলাই কৈছে এনেই আৰু মাছৰ জোল অকণে ভাত খোৱা আলহী তেনেকৈ মাতেনে ভাত খাবলৈ বৌয়ে কৈছে সেয়া আৰু এতিয়া আমি ভাতটো খাই লওঁ ব'লক চাওঁ এতিয়া চিন্তুৱে কি বনাইছে একো বনোৱা নাই চব হেৰি মাছৰ জোল বনালোঁ আৰু হেৰি এইটো কি চিকেনৰ নাই ঠিক আছে আৰু বৌক যে ভাত খাবলৈ মাতিছোঁ বৌ মানে সেইকাৰণে সুদা হাতেৰে অহা নাই এয়া বাৰীৰ মালভোগ কল আমাৰ পিছফালে লগা আৰু এয়া অমিতা লৈ আহিছে মোলৈ এয়া খাই লওঁ খানা আৰু কি এয়া মাছৰ জোল বনাইছোঁ বৌক বহুত বনালে চিন্তুৱে ঢেৰ বনাইছোঁ ফ্ৰাই মাছ লোৱা এইটো হেৰি চাটনি এটা আছে পনীৰ আৰু এইটো এইবিলাক অৰ্ডাৰ দিয়া চিকেন এটা হেৰি দাম চবভাৱে আৰু এটা মাঞ্চুৰিয়ান কেতিয়াবা এনেকৈ মনো যায় অৰ্ডাৰ দি কেতিয়াবা বৰদলা
গৰমে গৰমে ভাল বাৰীৰ পালেং শাক ছিঙি আনিছোঁ ৰাতিপুৱা এতিয়া খাই লওঁ আমি খোৱালো বোৱালো এতিয়া বৌক পঠিয়াইছোঁ বোলো যোৱা ধুনীয়াকে আজি ভাত সাজ খালো দুইজনীয়ে কেতিয়াবা এনেকে ভাল লাগে ন ধুনীয়াকে এনেকে মেলি আৰু আমি দুজনীহে ইহঁত দুজনী আগতে খালে এওঁলোক দুটাতো নাইয়ে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা পালে জনাব লাইক এটা কৰি দিব পুনৰ লগ পাম আন এটি নতুন ভিডিঅ' নতুন কণ্টেণ্টৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই